এইখন হ'ল দিলীঘাটৰ বহুত দিনীয়া পুৰণা পাৰ্ক হয়। এখন পাৰ্ক কেতিয়াবা আহিব ইয়ালৈ আপোনালোকে। ইয়াত চাংঘৰ বনাইছে। হাই হেল্ল' নমস্কাৰ বন্ধুসকল। এয়া মই এতিয়া আহিলোঁ দিলীঘাটৰ পাৰ্কৰ ভিতৰত। পাৰ্কখন মেৰামতি কৰা নাই, কৰিব আৰু লাহেকৈ। এইফালে চাংঘৰ বনাই আছে আৰু লাহে লাহে গোটেই পাৰ্কখনেই মেৰামতি কৰিব। আৰু চাংঘৰ বনাইছে সৰু সৰুকৈ, মানুহবিলাকে আহিলে চাংঘৰত বহিব পাৰিব। আৰু এইটোতো আগৰ পৰাই আছে, বহুত দিনীয়া পুৰণা দিনীয়া। এইটো খটখটি আছে ওপৰত। এতিয়া মই খটখটিত উঠি যাম। খটখটিত উঠি গৈ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাম কেনেকুৱা লাগে। অলপ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাইছোঁ। এতিয়া আহিলে একেবাৰে নিজান পৰিৱেশ পাব আপোনালোকে। কেতিয়াবা মন গ'লে আহিব পাৰে, আমাৰ ওচৰে পাঁজৰে কোনোবা মানুহ আছে যদি আহিব। আৰু ইয়াত ঠাণ্ডা জেগা পৰিৱেশ, চৰাই চিৰিকটি বাহিৰে মানুহৰ মাত শুনিয়ে পোৱা নাযায় ইয়াত। এইফালে ওপৰত উঠি যাম মই এতিয়া। আৰু লাহে লাহে মেৰামতি কৰি আছে, চাংঘৰ বনাইছে। আৰু এইবাৰতো চাংঘৰ বনাইছেতো আগতকৈতো বেছিয়ে ভাল লাগিব। আহি চাব আপোনালোকে ইয়াত এবাৰ। এইবাৰ পাহাৰখন কিবা লাগি আছে কিনাৰতে, বিৰাট ধুনীয়া পৰিৱেশ। এইবিলাক চব ধুনীয়া ধুনীয়া গছ গছনি আছে। আৰু মই এতিয়া উঠি আছোঁ চাংঘৰ ওপৰত। খটখটিত উঠি গৈ আছোঁ। এই ইয়াত পালোহি একেবাৰে টপ, মানে এই ঘৰটো একদম ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাই দিছোঁ। চাই লওক ইমান ধুনীয়া দেখিবলৈ। এইডোখৰত গেট হয়, এইডোখৰ গেট ইয়াতে আমাৰ গাড়ীখন আছে। এইফালে চাংঘৰ বনাই থৈ আছে এটা। এইটো দুজন মানুহ বহি আছে, এই ইয়াত মানুহ বহি আছে। আৰু এইফালে আছে ঔটেঙা গছ। আৰু ইয়াতে আণ্ডাৰগ্ৰাউণ্ড গুফা এটা আছে, মই গুফাটোৰ ভিতৰত সোমাবলৈ যাম। এইফালে চব চাংঘৰ, কি ধুনীয়া ধুনীয়া চাংঘৰ আছে। এইটো ছাতি এটা আছে, ইয়াত ফটো শ্বুট কৰিব ভাল হ'ব। আৰু এইফালে আছে পাহাৰ কলনি। সেইটোত মই উঠি আছিলোঁ। এতিয়া আণ্ডাৰগ্ৰাউণ্ড গুফাত মই সোমাই যাম, চাব কেনেকুৱা লাগে। মোৰ হাতত কোনোবাই বহিব পাৰিব দেই। শিলৰে বনাইছে। গুফাটোত সোমাই বিৰাট চেঁচা লাগে দেই, ভাল লাগি গৈছে, চেঁচা লাগি গৈছে। আৰু এইটো জিৰণি চৰা, ইয়াত জিৰণি ল'ব পাৰিব। আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ধন্যবাদ।